জয় হিন্দ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম যে এটা সুন্দৰ পৰিৱেশ মানে নলবাৰীত অৱস্থিত কহুৱা ৰিজাল্ট তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। ইয়াৰ ভিতৰৰ পৰিৱেশ আৰু সুন্দৰ একেবাৰে প্ৰাকৃতিক এটা আলোকচিত্ৰ দাঙি ধৰিছে। ইয়াতে আপোনালোকে প্ৰথমতে সোমালে কি কৰিব লাগিব আৰু কি কি বস্তু আছে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। হেই দোস্ত, বলক জ্যোতি ফাৰ্মিং ক্লাবৰ ভিতৰত যাওঁ। ভিতৰত যোৱাৰ লগে লগে মোৰ মনটো ইমান ভাল লাগিছিল, মানে সেউজীয়া আৰু সহায় সেউজীয়া। মানে ইয়াতে বিভিন্ন ধৰণৰ শাক পাচলি, খোৱা লোৱা বস্তুকে আদিকে ধৰি ইয়াতে ভালদৰে তাৰমানে খেতি বাতি কৰি সঞ্চিত কৰি ৰাখিছে। লগতে দৰ্শকসকলক দেখুৱাবলৈ এটা বঢ়িয়া আৰু ৰাখি থৈ দিছে আৰু পাৰ্কৰ নিচিনা কৰি বনাই ৰাখিছে। ভিতৰত যাই আপোনালোকক দেখুৱাম কিছুমান বস্তু, গোটেইবোৰ দেখুৱাব নোৱাৰোঁ। এয়া চাওক কি বিন্দাছ, মজা লাগে আৰু। এয়া চাওক বগৰীৰ বাগান, ইয়াতে বহুত বগৰী আছে। যদি বগৰী লাগে আপোনালোকে বগৰী তামান খাব পাৰিব। বগৰী সেয়া চাওক পাগল দিয়া নদী। এতিয়া মই আপোনালোকক দেখুৱাম খোৱা লোৱাৰ পৰিৱেশ। তাৰমানে এইটো গেটৰে আৰু ভিতৰত বহুত মাটি আছে, মানে নাই বুলি 500 বিঘা মাটি আছে ভিতৰত যাই থাকিব শেষ নহয়। ইয়াতে লোকেল মুৰ্গী, খোৱা লোৱা হাঁহ, লোকেল হাঁহ, ডিমা চিমা চব খাব পাৰিব। আপুনি যি মন যায় চব খাব পাৰিব। গতিকে বন্ধুসকল, এজন দাদা লগ পাইছোঁ ইয়াৰে তাৰমানে মেইন আৰু বছ। তেখেতে গ'লে কিবা কয় শুনি লওকচোন আগে। এতিয়া মই কহুৱা ৰিজাল্টৰ মানে দাদা এজনক লগ পাইছোঁ। ইয়াৰে সম্পূৰ্ণৰূপে কি কৰিব লাগিব, কি কৰিব লাগিব আপোনালোকক কৈ দিব। আমাৰ কহুৱা ৰিজৰ্টৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে। আমাৰ ইয়াৰ প্ৰথমতে আহি এণ্ট্ৰি কৰিব লাগে, নেম এড্ৰেছখিনি লিখিব লাগে। এণ্ট্ৰিত কিমান ফিজ লয়? আমি মেইনটেনেঞ্চৰ কাৰণে ধৰক আমাৰ যিখিনি মানে নিবনুৱা আছে, চাফ চিকুণতা কৰি জেগাবিলাক ৰাখিব লাগিব, তাৰ কাৰণে পাৰ মেম্বাৰ 20 টকাকৈ ৰাখিছোঁ বৰ্তমান। আৰু আপোনালোকে ভিতৰত গ'লে বিভিন্ন পৰিৱেশ দেখিব। খেতি বাতিক লৈ পেলাই আমাৰ ৰিজৰ্টখন আৰম্ভ কৰিছোঁ। আমাৰ প্ৰথমতে জ্যোতি ফাৰ্মাৰ্ছ ক্লাব নামৰ এটা ক্লাব আছিল। তাৰপিছত আমাৰ যোৱা বছৰৰ পৰা ৰিজৰ্ট হিচাপে আমাৰ স্থানীয় বিধায়ক অশোক শৰ্মা ডাঙৰীয়া, লগতে আৰু আমাৰ যোৱাবেলি নলবাৰী জিলাৰ উপায়ুক্ত মহোদয় আছিল। তেখেতৰ মানে সৌজন্যত বা তেখেতৰ একগ্ৰতাত বা আগ্ৰহৰ কাৰণে আমি সকলোৱে লগ লাগি ৰিজৰ্টটো কাম আৰম্ভ কৰিবলৈ ল'লোঁ। ইয়াৰ পিছত আমাৰ ইয়াত 25 জন মানুহ থাকিব পাৰে আৰু থলুৱা খাদ্য খাব পাৰিব। আমাৰ খেতি বাতি যি আছে আৰু ঘৰত যি খাই চব পাব। যেনে ধৰক কলফুল ভাজি পাব, পচলা পাব, আমাৰ পানীলাও আছে, ঘৰৰে নেমু টেঙা বুলি ক'লে ভুল নহয়, নেমু টেঙা পাব, হাঁহৰ মাংস বিচাৰিলে পাব। এনে থলুৱা খাদ্যখিনি আমি সাধাৰণতে মানুহক মানে হেৰি কৰি। আৰু দেখিছোঁ আপোনালোকে ইমান সুন্দৰকৈ পৰিৱেশটো বজাই ৰাখিছে। ভৱিষ্যতে কি কৰিব আশা কৰিছে, মানে ভৱিষ্যতলৈ? আৰু ভৱিষ্যতে আমি ৰিজৰ্টৰ কথাই চিন্তা কৰি আছোঁ। বিশেষকৈ আমাৰ ৰঙালাও খেতিয়ে কৰি থকা হৈছিল ইমান বছৰৰ পৰা। ৰঙালাও খেতিৰো চাহিদা যথেষ্ট ভাল ইয়াত। সৌৱা চাওক চাংঘৰ, মই কিন্তু প্ৰথম উঠিম চাংঘৰত। মনটো বহুত ভাল লাগিছে আৰু কাষেৰে চাওক পাগল দিয়া আৰু বহুত মানে সুন্দৰ পৰিৱেশ আৰু গাঁৱলীয়া মানে ঠাণ্ডা নিগম পৰিৱেশ। পাগল দিয়া আৰু মানে নদীত ঠাণ্ডা বতাহ। ইয়াতে বহুত গৰম লাগিছিলে। চাওক লাও খেতি মানে বহুত আছে, তাৰমানে যাই থাকিব আপুনি, খেতিয়ে পাই থাকিব। যে বলক চাংঘৰত মই উঠিম, ভাল লাগিছে। চাংঘৰৰ ওপৰৰ পৰিৱেশ আপোনালোক দেখুৱাম। আপোনালোকে কিন্তু এনজয় কৰিব পাৰিব দিয়া, যদি আপোনাৰ GF-ক লৈ আহে না, মজাই বেলেগ। তাৰ কি ক'ম, বেয়া বুলি নাভাবিব দেই, এনে ক'লোঁ আৰু সমনীয়া বুলি। GF-ক আনিলে মজাই পাব দেই, তাৰমানে আৰু কি ক'ম। আৰু হয় সেউজীয়া। মোৰ তাৰমানে ঘৰত আহিবলৈ ইচ্ছা নাই আৰু তাতে থাকিম বুলি ভাবিছিলোঁ, কিন্তু কি কৰিম, উপায় নাই। আহিব লগা, বেছি টাইম থাকিব নোৱাৰোঁ, কাম আছে ঘৰত। আৰু কি দেখুৱাম, আৰু বহুত তাৰমানে এই যাই থাকিলে তাৰমানে দক্ষিণ চাইডে যাই থাকিব লাগিব, কিন্তু শেষ নহয়। আপোনালোকে বহুত বিভিন্ন ধৰণৰ বস্তু দেখা পাব আৰু নিজে ছিঙি কেনে আপোনালোকে বস্তুবোৰ আনি কেনে নিজে ৰান্ধি খাব পাৰিব। মানে সিহঁতক দিলে আপোনাক ৰান্ধি খুৱাই দিব, তাৰ কিবা এটা পইচা ল'ব আৰু ভাল লাগে। আৰু ভিতৰত মানে গেট চেট পূৰা চব বনাই থৈ দিছে আৰু আপোনালোকে ভিতৰত যাই থাকিব নিজে আৰু চব নিজে কৰিব লাগিব। ভিতৰত যাই থাকিব লাগিব। ইয়াৰ চাওক লাওৰ বাগান চাই লওক আপোনালোকে। বহুত লাও আছে, তাৰমানে ইয়াৰ পৰাই ধৰক বাহিৰৰ পিনে ৰপ্তানি কৰে, মানে খোৱা লোৱাটো ব্যৱহাৰ কৰে। ইয়াতে নিজে ৰান্ধি খাব পাৰিব, ভাল আৰু বহুত ভাল লাগিছে। কলৰ বাগান আদি কৰি
তাৰমানে যি দেখা পাব আপুনি চব খোৱা বস্তুৰে বস্তু, খোৱাই বস্তু, অকল খোৱাই বস্তু। এটা চাওক, এটা কথা ভাল লাগিছে মোৰ, ইয়াতে গ'লে ৰেগুলাৰ 30ৰ পৰা 50জন মানুহ ইয়াতে তাৰমানে কাম কৰি থাকে এইখন বাগানত, কৰ্মত ব্যস্ত, মানে বঢ়িয়া নিবনুৱা সংস্থাপন দিছে 30ৰ পৰা 50জনক। ইয়াতে নতুন কিবা বনাই আছে, সৌৱা চাওক বাগান মানে খোৱালৰ বস্তু, সেইভাগে গ'লে বহুত কিবা কিবি কৰিছে, মানে নাযাওঁ আৰু ইমান ৰ'দত কেনেদৰে যাম, বহুত ভিডিঅ'টো লম্বা হৈ যাব, গতিকে আপোনালোককে পৰাই জুম কৰি দেখাই দিছোঁ। ৰবক দোস্ত, এটা কথা কওঁ, আপুনি যদি অসমীয়াতে অসমীয়াক ছাপোৰ্ট কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো তামাম শ্বেয়াৰ কৰক। এয়া চাওক আমলেখুৰ গাছ, আপুনি আমলেখু ইয়াতে 20 টকাৰ টিকেট কাটি খাব পাৰিব, মানে যিমান খাই থাকিব পাৰিব নিজে ছিঙি কেনে। মই কিন্তু তামাম খাইছোঁ দেই, ইচ্ছা পলে আমলেখু খাইছোঁ, মানে 20 টকাৰ টিকেট কাটি কেনে 100-150 টকাৰ আমলেখু খায়ে আহিছোঁ। গতিকে আপোনালোকে ইয়াতে আমলেখু খাব পাৰিব, বিভিন্ন ধৰণৰ খোৱা বস্তু আছে, আপোনালোকে খাই কেনে এনজয় কৰিব পাৰিব। পৰ্যন্ত আছিল, কিন্তু ইয়াত আহি বহুত ভাল লাগিছে। গতিকে দাদা যাওঁ, আমি আকৌ আহিম। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো চাই থাকিব আৰু শ্বেয়াৰ কৰক প্ৰচুৰ পৰিমাণে, আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে এবাৰ পৰিৱেশৰ সোৱাদ ল'বলৈ এইখন ঠাইত আহক। গতিকে ভিডিঅ'টো এই পৰ্যন্তই শ্বেয়াৰ কৰিব তামান।